Where she at? I'm searching for this fine shorty, and it ain't like I've been getting on it. I'm for real, you know I don't play that, cause I mean it when you hear me say that. Man, me searching for this fine shorty, in my world the number one hottie. Everywhere she make him go crazy, got to get me, yes, not a maybe. तेरी आंखें भूल भुलैया बातें हैं भूल भुलैया तेरे सपनों की गलियों में I keep looking for you baby কিমান খোজকাঢ়িম আৰু গাড়ী এখন পোৱা হ'লে ভাল আছিলে স্কুটি এখন অহা নিচিনা দেখা পাইছোঁ বাৰু ৰ'ব দাদা ৰ'ব দাদা ৰ'ব ক'ৰ পৰা আহিছা মই মানে গোলাঘাটৰ পৰা আহিছিলোঁ এতিয়া তুমি ক'ত যাবাগে মই যোৰহাট তামোলবাৰীলৈ আহিছিলোঁ গাড়ী এখনো নাই নহয় মই আপোনাৰ লগত যাব পাৰিমনে ঠিক আছে উঠা ধন্যবাদ দাদা তামোলবাৰীলৈতো বহুত দূৰ এতিয়াতো তুমি পাবগে নোৱাৰিবা সেইকাৰণে এটা কাম কৰিম তুমি মই হোটেল এখন দেখুৱাম তাতে তুমি এক নিশা থাকিব পাৰিবা ঠিক আছে দাদা এইখনে হৈছে হোটেলখন দেই আজি ৰাতি ইয়াতে থাকিব পাৰিবা তুমি ঠিক আছে দাদা যাবা দাদা ঠিক আছে বাই বাই দাদা The number one hottie, everywhere she make him go crazy, got to get me, yes, not a maybe. तेरी आंखें भूल भुलैया बातें हैं भूल भुलैया तेरे सपनों की गलियों में I keep looking for you দাদা ৰাতিৰ কাৰণে ৰুম এটা পাম নি অ' দাদা হা কি কৈছে ৰাতিৰ কাৰণে ৰুম এটা পাম নি হা কি বাটিত গু খাবি কি কথা কৈছে আপুনি হে অলপ পাগল নেকি আপুনি মই ৰুম বিচাৰি আহিছোঁ ৰুম আছে দেখুৱাই দিয়ক ৰুম লাগে ঐ পোৱালি এই ৰুম এটা দেখুৱাই দেচোন সেই চাৰ্জাৰ ৰুমটো দেখুৱাই দিবি অ' ভাই ৰুমকেইটা ভাল আছে নাই মানুহজন অলপ ঘমন্দি টাইপৰ নেকি অলপ ঘমন্দি আছে মানুহজন কি লেট্ৰিনত মই নাথাকোঁ আজি ৰাতি মানে শুম মানে আজি ৰাতিৰ কাৰণে থাকিবলৈ আহিছোঁ এই ইয়াত নহয় ইয়াত নাথাকোঁ মই ক'ত কি কৈছে মই একো বুজি পোৱা নাই দেই অ' দাদা ইমান বেকাৰ ৰুম লেট্ৰিনত কোনোবাই থাকে নেকি লেট্ৰিনত থাকিব কৈছে আপোনাৰ চেলছমেনজনে আমাৰ ৰুম এটাও খালী নাই চব ফুলেই আছে কিন্তু চিন্তু নাই আৰু আজি ৰাতিটোৰ কাৰণে যেনে তেনে ৰুম এটা মোক দেখাই দিয়ক আৰু আজি ৰাতিটোৰ কাৰণে লাগে বলক বুজি পোৱা নাই নেকি আজি ৰাতিটোৱে থাকিম সেই তুমি জোৰ কৰিছা যদি ব'লা ইয়াতে থাকিব লাগিব ইয়াত থাকিব পাৰিবা নাই ইমান এন্ধাৰ ইয়াত কুকুৰো নোহোৱা দেখোন বেলেগ ৰুম নাই নেকি ইয়াত নোহো নেকি এই ৰুমটো কেঞ্চেল কৰি দিওঁ বেলেগ ৰুম এটা দেখুৱাই দিয়ক একদম ভাল চাই ৰুম এটা দেখুৱাই দিয়ক না ভাল চাই ইয়াতকৈ ভাল ৰুম নাই আৰু এই চাই দিয়কচোন যেনে তেনে ব'লক এই ব'লা এইটো খোলা আছে দেখোন ইয়াত মানুহ নাথাকে নেকি অ' ৱাও দাদা ইয়াতে মই থাকিম আৰু কি মজা ৰুম পালোঁ আজি ৰাতিতে মই ইয়াতে থাকিম আৰু ভাগৰো লাগিছে দাদা আজি ৰাতিটোৰ কাৰণে এইটো ৰুমটোৱে হ'ব ইয়াতকৈ ভাল ৰুম নালাগে আৰু দাদা এইটোৱে যথেষ্ট আৰু ইয়াত থাকিব পাৰিবা জানো অ' দাদা আপুনি মোক থকা নথকাটো চিন্তা কৰিব নালাগে এইটো লওক আপুনি এডভান্স লওক 1000 টকা আজি ৰাতিটোৰ কাৰণে আপোনাৰ 1000 টকা এডভান্স দি দিলোঁ এইটো লওক না লাগিলে কাইলৈ আকৌ দিম আপোনাক তই থাক ব্যস্ত বিলাক গড়ে দিওঁ ঐ কোনে লাইট অফ কৰিলে নে কাৰেণ্টেই গ'ল নি কাৰেণ্টেই গ'ল চাগে দেই ইমান ভাগৰ লাগিছে
পানী অকণে খাই লওঁ কি আকৌ এইটো কি গছ লাহে কি হৈছে জয় বজৰং বলি জয় বজৰং বলি কি আছিলে এইটো জয় বজৰং বলি এই হোটেলখনে এনে সোমালো ভগৱান বচা হে ভগৱান বহুত টকা সিহঁতে থাকিব দিলে নাথাকো ভাল ইয়াত মই দাদাজনৰ কথা শুনিব নালাগিছিলে মই এনে শুনিলো দাদাজনৰ